সফলতা পোৱা এজন ব্যক্তিৰ হাত চাকৰিৰ ক্ষেত্ৰতে হওক বা নিজৰ উন্নতিৰ ক্ষেত্ৰতে হওক মান সন্মানৰ লগত হাতৰ মুখ্য তিনিডাল ৰেখাৰ উপৰিও ভাগ্য ৰেখা থকা লগতে মংগল প্ৰবল হৈ থকা সূৰ্য ৰেখা খুব ধুনীয়া অৱস্থাত থকা মানি টেংগেলৰ সৈতে থকা মই ড্ৰ কৰিছোঁ চাই যাব। জীৱন ৰেখা দুইমুখী, মগজ ৰেখা দুইমুখী, হৃদয় ৰেখা একেবাৰে বৃহস্পতি পৰ্বতলৈকে পাইছেগে। ভাগ্য ৰেখা একেবাৰে অন্তিম অৱস্থাত চাই যাব ত্ৰিশূল বনি থকা খুব ধুনীয়া অৱস্থাত মংগল ৰেখা থকা। জীৱনত কিমান উন্নতি কৰিব তাৰ কাৰণে আপুনি বুধ পৰ্বতলৈকে গৈছে ৰেখা, য'ত মণি টেংগল এডাল মণি আছে ডাঙৰ ডাঙৰ আপোনালোকে দেখা পাইছেই। খুব ধুনীয়া অৱস্থাত চাকৰিৰ ক্ষেত্ৰত তেওঁক সহায় কৰিবৰ কাৰণে এয়া আপোনালোকে সূৰ্য ৰেখা দেখা পাব। বৃহস্পতি পৰ্বত স্কোৱাৰ দেখা পোৱা, বুঢ়া আঙুলিত য়ব চিন দেখা, চকুৰ দৰে দেখা, ইও অত্যন্ত খুব সুখ সুবিধা